Guys, welcome to my YouTube channel Ujjal vlog. মোৰ ব্লগৰ প্ৰথমটো ভিডিঅ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো যাতে আপোনালোকৰ সকলোৰে জীৱনটো আনন্দময় হয় তাৰে কামনা কৰিছো। মই আজি গৈ আছো মৰাণ নৱোদয় বিদ্যালয়। তাত কি আছে কি নাই সকলোবোৰ দেখাম। বলক আমি গলো এই নৱোদয় বিদ্যালয় ভিতৰলৈ গৈ আছে। এইখন দেখিছে আমাৰ গেমটো চাওক না পুৰা হেভিকে গৈছে আজি নৱোদয় হিলাই দিব আজি। অলপ বাকিনি তাত গৈ চাম দেখাম। এতিয়া ফাইনেলি পাই গ'লোহি এইখন ফিল্ডখন চাওক না কিমান ডাঙৰ ফিল্ড চাওক না পাই গ'লোহি গেটখন এইখন মেইন গেট পাই গ'লো এইদিন আমাৰ পোৱালীজনী চাওক এইজনী আমাৰ পোৱালীজনী হাই কৰি দিয়া আমাৰ পোৱালীজনী ভিতৰত পাই গ'লো চাওক না সব জানিব চেষ্টা কৰিম বলক ভিতৰলৈ চাওক না এইবিলাক কিমান দিনৰ বস্তু থৈ যদি এইবিলাক চব পঢ়ি যোৱা ষ্টুডেণ্টৰ হয় কিছুমান দেখিছে পঢ়ি যোৱা ষ্টুডেণ্টৰ হয়। ইফালে ওপৰ ঠাই মাৰিবলৈ ৰাস বিহু কিবা কিবি আছে এইবিলাক চাওক। এইটো গড় দেখিছোঁ গড় এইটো পুৰা হেভিকে থৈ দিছে। ছাৰ এজনক লগ পালোঁ ছাৰক সুধিছোঁ মানে স্কুলখনৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছটো ছাৰে কিবা এটা কওক। নৱোদয় বিদ্যালয় একচুৱেলি নিউ এডুকেশ্যন পলিচি 1995 আণ্ডাৰত খোলা হৈছে। হয় ইয়াত ৰুৰেল বেকগ্ৰাউণ্ডত ষ্টুডেণ্ট 75% ফ্ৰম ৰুৰেল বেকগ্ৰাউণ্ড হয় আৰু টেলেণ্টেড ষ্টুডেণ্ট হয় আৰু 25% হ'ল আপোনাৰ আৰবান। হয় ত' ইয়াৰ ভিতৰত 6ৰ পৰা 12লৈকে ইয়াত পঢ়িব পাৰে। হয় আৰু ইয়াত সম্পূৰ্ণ ফ্ৰী মানে খোৱা মেলা থকা চব ফ্ৰী দিয়ে গভৰ্ণমেণ্টে। হয় আৰু খেল কুদ যিবিলাক আছে CC এক্টিভিটিজ চব ইয়াত। আৰু ইয়াৰ পৰা মেইনবিলাক আৱাসিক হৈ আছে আৱাসিক স্কুল হয় ল'ৰা ছোৱালী চবে হোষ্টেলত থাকে। আৰু ইয়াৰ খৰচ পাতি চব চেণ্ট্ৰেল গভৰ্ণমেণ্টে বহন কৰে মানে। আৰু ইয়াত সম্পূৰ্ণ ফ্ৰী সকলোবিলাক সিমানে। আৰু বাকী কি হয় যে NET NEET JEE এইবিলাক ষ্টুডেণ্ট চিলেক্ট হয়। দক্ষিণা বুলি এটা হেৰি আছে অৰ্গেনাইজেশ্যন আছে সিহঁতি তাত পঢ়াই ফ্ৰীতে আৰু তাৰপৰা চিলেক্ট হয় কিছুমান IIT ডক্টৰ পঢ়িবৰ কাৰণে এইখিনি সুবিধা আছে আৰু মানে ইয়াত এতিয়া ধৰি লওক ষ্টুডেণ্ট এজন আহিলে তাৰমানে বিশেষ কোনো প্ৰব্লেম নাই আৰু বিশেষ কোনো প্ৰব্লেম নাই। আৰু এইটো ষ্টুডেণ্ট আহে মানে এইটো অল ইণ্ডিয়া বেছত চিলেকশ্যন হয় ডিষ্ট্ৰিক্ট ৱাইজ মানে। তাৰ ভিতৰতে ল'ৰা ছোৱালী চিলেক্ট হয় 1/3 মানে ছোৱালী চিলেক্ট হয় বাকীখিনি বইজ হয়। তাৰ ভিতৰতে আমি যিমানখিনি পাৰোঁ আমাৰ চৰকাৰে যিখিনি দিয়ে আমি এইখিনি দিবলৈ চেষ্টা কৰোঁ। আৰু পঢ়া পৰিৱেশ আছে স্কুলত সকলো টিচাৰ চব থাকে মানে। যিমান সহায় দৰকাৰ হয় সিমান সহায় দিনে ৰাতি ষ্টুডেণ্ট টিচাৰবিলাক লাগিয়ে থাকে। যেতিয়াই দৰকাৰ হয় ষ্টুডেণ্টক টিচাৰৰ দৰকাৰ তেতিয়াই তেওঁলোকে টিচাৰৰ মানে কিবা যদি বুজা নাই বা কিবা তেনেকুৱা প্ৰব্লেমবিলাক নিজে চল্ভ কৰিব পাৰে টিচাৰৰ ওচৰত। ভিডিঅ'টো ইমানে আছিলে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মই ইউটিউবলৈ প্ৰথম আহিছোঁ ইউটিউবৰ বিষয়ে মই ইমান নাজানো। যদি কিবা ভুল হয় কমেণ্টত জনাব। অকণমান ভুল হ'ব পাৰে জনাই দিব। ধন্যবাদ।